अस्सलातु वस्सलामु अलैका या रसूल अल्लाह व अला आलिका व असहाबिका या हबीब अल्लाह। মৰমৰ ভাই ভনীসকল, আহক আজি আমি অজু নোহোৱাকৈ আজান দিব পাৰি নে নোৱাৰি এই বিষয়ে জানো। অজুৰ সৈতে আজান দিয়া মুস্তাহাব, বিনা কাৰণত অজু নোহোৱাকৈ আজান দিয়া মকৰুহ। কিন্তু যদি কোনো ব্যক্তিয়ে অজু নোহোৱাকৈ আজান দি দিয়ে তেন্তে সেই আজান হৈ যাব। হাদিস শৰীফত আহিছে, হযরত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু কৈছে, লা ইউনাদি বিশ্বলাতি ইল্লা মুতাৱাদ্দিন, অৰ্থাৎ অজু থকা ব্যক্তিয়েহে আজান দিয়ক। ইয়াৰ উপৰি হিদায়া শৰীফত আহিছে, অজু থকা অৱস্থাত আজান দিয়া উচিত। যদি বিনা অজুৰে আজান দিয়া হয় তেন্তে আজান হৈ যাব। যিহেতু এয়া নমাজ নহয় বৰং জিকিৰহে, সেয়ে ইয়াৰ বাবে অজু মুস্তাহাব। মৰমৰ ভাই ভনীসকল, আজান দিওঁতে অজুৰ সৈতেহে আজান দিয়া উচিত, কিয়নো এইটো হৈছে আল্লাহৰ জিকিৰ আৰু দয়াৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে আল্লাহ পাকৰ জিকিৰ বিনা অজুৰে অপছন্দ কৰিছে। হাদিস শৰীফত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে আল্লাহৰ জিকিৰ বিনা অজুৰে কেতিয়াও কৰাই নাই। আনকি সালাম দিলেও আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে অজুৰ সহিতহে সালাম দিয়ে। অজু নোহোৱাকৈ আল্লাহৰ নবীয়ে সালামৰ উত্তৰো দিয়া নাছিলে। সেয়ে আল্লাহ তাবাৰক ওয়া তাআলাই আমাক ইয়াৰ ওপৰত বেছিকৈ আমল কৰাৰ তৌফিক দান কৰক আৰু অজুৰ সৈতে আমাক আজান দিয়াৰ ক্ষমতা দান কৰক। मुझे अपनी और सारी दुनिया के लोगों की इस्लाह की कोशिश करनी है इंशाअल्लाह।